এজন পাকৈত যুঁজাৰু, যি চিলাৰ দৰে তৎপৰতাৰে শত্ৰুৰ ওপৰত জঁপিয়াই পৰিছিল, যি নিজৰ পৰাক্ৰমেৰে আহোম ৰাজ্য, কাছাৰ, মণিপুৰ, জয়ন্তীয়া, ত্ৰিপুৰা, চিলেট আদি ৰাজ্য জয় কৰি বৃহৎ কোচ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। তেখেতক আমি বীৰ চিলাৰায় বুলি চিনি পাওঁ। তেখেতৰ প্ৰকৃত নাম হ'ল শুক্লধ্বজ। জন্ম হৈছিল আনুমানিক 1515 চনত। তেখেত আছিল কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ আৰু কোচ ৰাজ্যৰ সেনাপতি। তেখেতৰ পিতৃৰ নাম আছিল বিশ্বসিংহ। নৰনাৰায়ণৰ লগত শংকৰদেৱৰ সদ্ভাৱ স্থাপনৰ প্ৰধান সহায়ক আছিল বীৰ চিলাৰায়। ককায়েক মল্লদেৱৰ সৈতে শৈশৱ কালৰে পৰা তেখেতে যুদ্ধবিদ্যা শিকিছিল। বাৰাণসীৰ পৰা সাহিত্য, সংস্কৃত, ব্যাকৰণ, আইন আৰু জ্যোতিষশাস্ত্ৰত উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। 1575 চনত গৌড় ৰাজ্য আক্ৰমণ কৰোঁতে তাতে তেওঁ বসন্ত ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।